মই উপস্থিত আছো আমাৰ গাঁৱতে আৰু আমাৰ গাঁৱৰ কেইজনমান ল'ৰা এটা ভাল পদক্ষেপ লৈছে আপোনালোকে পিছফালে চাবলৈ পাৰিছে এটা কলৰ ব্যৱস্থা কৰি দি আছে আৰু এটা পৰিয়াল মানে এজন অসহায় মহিলা মানে মহিলাগৰাকীৰ জোৱাই নাই আজি প্ৰায় 3 বছৰমান হৈছে ইন্তিকাল হৈছে আৰু আপোনালোকে চাওক ইয়াত তিনিজনী ছোৱালী আছে দুজনী ছোৱালী তোমাৰ বয়স কিমান তোমাৰ বয়স 10 বছৰ তোমাৰ আব্বা কেতিয়া ঢুকাইছে কিমান দিন হ'ল 3 বছৰ হৈছে তো এসা কোন এসা তিনিজন ছোৱালী থৈ দেউতা নাই পৃথিৱীত আৰু ঘৰটো চাওক আপোনালোকে লাইট নাই আৰু লাইটৰো ব্যৱস্থা কৰি দিছে বৰ্তমান অন্ধকাৰ এসা ঘৰত মানে এন্ধাৰ হৈ আছে আপোনালোকে চাওক একো দেখা নাযায় আৰু আজি কি কম আজি মানে মনটো বহুত ভাল লাগি আছে আমাৰ গাঁৱৰ কেইজনমান ল'ৰা এটা ভাল পদক্ষেপ লৈছে এটা কলৰ ব্যৱস্থা কৰি দি আছে তো পানীৰ ব্যৱস্থা নাছিলে বেলেগৰ ঘৰত গৈ পানী আনিব লাগিছিল বা কোনোবাই দিয়া নাই বা দিছে আৰু বহুত মানুহে লাইনৰ ব্যৱস্থা নাই আৰু ইয়াত লাইনৰ ব্যৱস্থা কৰিছে চাওক ইয়াত সোলাৰ লাইট আপোনালোকে চাওক ভাল এটা পোহৰ দিব আৰু এ চাওক দুজনে কাম কৰি আছে আৰু এজন আছে ইয়াৰ যোন নাকি ইয়াৰ মৃত্যু হৈছে এই ঘৰৰ মেইন মানুহ তো আপোনাৰ কি হয় মোৰ ডাঙৰ দাদা কিমান দিন হৈছে ঢুকাইছে আজি 3 বছৰ হ'ল 3 বছৰ হৈছে ঢুকাইছে তো সৰু ছোৱালী আছে তিনিজন ছোৱালী আছে চাওক আপোনালোকে চাওক এবাৰ চাওক কিমান মৰমীয়াল আৰু চালে বেয়া লাগে আপোনালোকে চাওক দেউতা নাই তেওঁলোকে গম পায় দেউতাহীন কেনেকুৱা কিমান কষ্টৰ জীৱন তো দেউতা থাকিলেতো আজি ইমান কষ্ট কৰিব নালাগিলেহেঁতেন দেউতাই পানী আনি দিলেহেঁতেন লাইনৰ ব্যৱস্থা কৰিলেহেঁতেন কিন্তু দুৰ্ভাগ্যজনক কথা দেউতা নাই পৃথিৱীত তো আমাৰ গাঁৱতে আমাৰ বুস্কোৱা ঈদগাহ ফিল্ডৰ ওচৰতেই অলপ ভিতৰত আহিব লাগে তো আজি মানে মনটো কি কম আৰু বহুত ভাল লাগি আছে কেইজনমান মানুহে বহুত সহায় কৰিছে এওঁলোকক বিশেষকৈ ধন্যবাদ জনাইছোঁ আৰু দুজন আছে তো এয়া আমাৰ আছে এজন আমাৰ ৰবিউল দা মানে নেকিব এয়া ভাল এটা পদক্ষেপ লৈছে তোমাক ধন্যবাদ জনাইছোঁ নাই এটোতো কৰিবই লাগিব যেহেতু আমাৰ গাঁৱৰে আমি কৰিছোঁ কেইদিন ধৰি আমি ভাবি আছোঁ এনেকুৱা যিমান মানুহ আছে অসহায় মানুহ আছে সিহঁতক অলপ হেল্প কৰিবৰ কাৰণে আমিতো এনে বহুত পইচা গুটকা খাই কোনোবাই চিগাৰেট খাই কিনে আমি খৰচা কৰি দিওঁ এতিয়া আমি পইচাটো ধৰক 50 টকা 100 টকা যদি কোনোবাই দিয়ে এজন পৰিয়ালৰ অলপ এটা খুন্দিয়া ভালকৈ খাব অলপ পাৰিব আপোনালোকে শুনিছে যে গুটকা খাই 100 টকা 50 টকা 200 টকা খৰচ কৰি দিয়ে যদি এই পৰিয়ালক আপোনালোকে 10 টকা দি সহায় কৰিব পাৰে বহুত সহায় হ'ব তো আৰু এজন আছে কেমেৰাৰ আঁৰত আছে দেখাই দিব আপোনালোকক যত্ন কৰিম আইনুল দা আছে আমাৰ এয়া আইনুল দা দেখাই দিছোঁ আপোনালোকক আইনুল দা আছে কেইজনমান ভাল পদক্ষেপ লৈছে ধন্যবাদ বহুত ভাল লাগিছে আৰু আমি ভাবি আছিলোঁ বহুত দিন ধৰি আমি ভাবি আছিলোঁ অলপ সহায় কৰিম বুলি এয়া মোৰ জেঠি হয় বহুত দিন ধৰি পানীৰ কষ্ট কৰি আছিলে কালি মই এই নেকিবৰ লগত অলপ কথা পাতিলোঁ যে এনেকুৱা এজন মানুহ আছে পানীৰ অলপ ব্যৱস্থা কৰি দিব লাগিছিল নেকিবে মিলি যিমানকেইটা আমি ল'ৰা আছিলোঁ চবেই মিলি আৰু অলপ পানীৰ ব্যৱস্থাটো কৰি দিলোঁ তো ধন্যবাদ জনাইছোঁ তোমালোকক বহুত ভাল এটা পদক্ষেপ লৈছা আৰু যিহেতু ৰমজান মাহ আহি আছে ৰমজান মাহত কি কৰিব মানে কি আশা ৰমজান মাহত আমি এনেকুৱা মানুহক কিবা এটা মানে ব্যৱস্থা কৰিম আৰু মই ভাবি আছোঁ আমি ল'ৰাকেইটা ইফতাৰীৰ অলপ ব্যৱস্থা কৰি দিম যোনকেইটা নেকি একদম বহুত অসহায় মানুহ চাওক সৰু তিনিজন ছোৱালী আছে চাওক কিমান আপোনালোকে চালে বেয়া লাগে তো আৰু চাওক ব্যৱস্থা ৰাতি হৈ গৈছে সন্ধিয়া টাইমত মানে অলপ দেৰি হৈ গৈছে তথাপি কৰি আছে আপোনালোকে চাওক তো কিমান ফুট বৰিং হয় দাদা 26 ফুট তো এটা কলৰ ব্যৱস্থা কৰিছে সব বস্তু আছে পাইপ চাইপ আছে ইয়াত চাওক এটা কল ধুনীয়াকৈ ৰং কৰি দিছে কালাৰ কৰি দিছে তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ এটা কৰি দিব যদি আপোনালোকে সহায় কৰিব বিচাৰে এই আমাৰ এটা গ্ৰুপ আছে গ্ৰুপৰ লগত যোগাযোগ কৰিব এয়া হেল্পিং গ্ৰুপ বুস্কোৱা তো বুস্কোৱা নামৰ এটা গ্ৰুপ নতুনকৈ হৈছে আৰু তো যদি আপোনালোকে সহায় কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে তো কি ক'বা তুমি কম মানে যোনে সহায় কৰিছে আমাৰ দাদা ভাইটিসকলে যোনে সহায় কৰিছে সিহঁতক বহুত ধন্যবাদ এনেকুৱা আমাৰ লগত থাকিবৰ কাৰণে আৰু কোনোবা যদি থাকিব খোজে তেনেহ'লে থাকিব পাৰে আমাৰ ইয়াত ৰোজাও আহি আছে চবেই জানে ৰোজাটো আমি যোনে এনেকুৱা মানুহ আছে চবকে হেল্প কৰিম বুলি আশা কৰিছোঁ যোনে ভাবিছে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ যোনে আমাক সহায় কৰিছে সিহঁতৰ লৈ কিনে এটা আমাৰ গ্ৰুপ হৈছে হোৱাটছএপত এইটো গ্ৰুপত যোনে কিমান টকা খৰচা হ'ব কোনে কিমান দিছে চব থাকিব যোনে পইচা দিছে সবেই গম পাব 1 টকা ক'ত খৰচা হৈছে সবেই গম পাই যাব মানে ইয়াত এতিয়া যোনটো আমি কামটো ধৰিছোঁ কলটো কিমান আনিছোঁ পাইপ কিমান চব খৰচা কৰিছোঁ খৰচা কিমান হৈছে কল
পাইপ চব আছে খৰচ পাতি চব গ্ৰুপতো আছে গ্ৰুপত পাই যাব আমাৰ মিনিমাম আমাৰ ল'ৰাটোক 30টা মান আছে একেলগে আমি সবকেইটা মিলি মানে এইটো এটা পদক্ষেপ এটা লৈছো যাতে অলপ আগবাঢ়ি যাব পাৰো আৰু এজন আছে লগত চালে আমাৰ কেনেকুৱা লাগিছে আজি তোমাৰ ভাল লাগিছে কামটো কৰি? এইটো কামটো কৰি ভাল লাগিছে হয় তুমি আৰু ল'ৰাসকলক কি ক'বা যে আমাৰ গাঁৱৰ এইটো ক'ব লাগে হেল্প কৰিব লাগে গুটকা খাই বিড়ি চিগাৰেট খাই বহুত পইচা উৰাই অঁ তো 10 টকা 5 টকা হ'লে সহায় কৰিব পাৰে সহায় কৰিব লাগে তো অঁ বহুত ভাল হ'ব মানে তিনিটা ছোৱালী আছে সৰু সৰু অঁ আপোনাৰ চালে বেয়া লাগিব চকু পানী ওলাই যাব অঁ বহুত ভাল হৈছে আৰু ভাষা নাই ক'বলৈ তো আজি এটা বহুত আৰু মানে কি ক'ম মই বহুত ভাল আজি মানে মোৰ মনটো বহুত ভাল লাগি আছে আজি আৰু কি ক'বা কম মানে সকলোৱে যোনে যোনে ভিডিঅ'খন চাই আছে চবেই শ্বেয়াৰ কৰিব আৰু চবেই দোৱা কৰিব যেনে আমি আৰু এনেকুৱা ভাল ভাল কাম কৰিব পাৰোঁ এইটো দোৱা কৰিব আপোনাৰ সহায় কৰিব নালাগে আমাৰ লগত যোগাযোগ কৰক আপোনালোকে নিজে আহিব নিজে আহি সহায় কৰি যাব আপোনালোকৰ ইয়াত সহায় কৰিব নালাগে লাগিলে আপোনালোকে দোৱা কৰিব আৰু যাতে ভাল ভাল কাম কৰিব পাৰে যিহেতু দুখীয়া বহুত মানুহ আহি আছে আৰু যিহেতু ৰমজান মাহ আহি আছে মাত্ৰ 3 দিন 4 দিন আছে ৰোজাৰ তো বহুত দুখীয়া মানুহ আছে তো খাব নোৱাৰে ৰোজা ৰাখিব নোৱাৰে বহুত কষ্ট কৰে এতিয়া পানীৰ কষ্ট হ'ব লাগিছিল কেতিয়াবা চেৰি টাইমত বেলেগৰ ঘৰৰ পৰা পানী আনি লৈছে এতিয়াতো তাৰ ব্যৱস্থা কৰি দিছে বহুত ভাল কাম কৰিছে তো তোমালোকক স্পেচিয়েল থেংকছ ধন্যবাদ জনাইছোঁ বহুত ভাল এটা কাম পদক্ষেপ লৈছে হাতত তো আজি মানে কি ক'ম আৰু আপোনালোকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰক আৰু যাতে সকলোৱে গম পায় ধন্যবাদ জয় অসম